কবিতাৰ শিৰোনাম মোৰ চিৰজীৱনৰ ভাষা। কবি জিতুল কুমাৰ গগৈ। জীৱন সজীৱতাৰ বাবে কত আশায়ে বাটলৈ চাই ৰৈ থকা প্ৰাণ চঞ্চলা ধৰিত্ৰী নিথৰুৱা বুকু। বাস্তৱ বয়সাই হঠাতে বয়সী উঠনালে শুকান বুকু। উপচি পৰা উঠন বুকুত ঠাৱনি নাপায় সহস্ৰ প্ৰাণে হৈছে কব্য। আজি চৌদিশ কঁপিছে মাথো আৰ্তনাদত। চৌদিশে বিৰাজমান হৈ পৰা বিষণ্ণৰ মাজতো যৌৱনে বিচাৰ যৌৱনৰ মধুৰ সুবাস। ময়ো বিচাৰোঁ তোমাৰ সুবাস। গতিকে সেই আশায়ো বয়সাত তুমি কিন্তু নহবা দেই নিষ্ঠুৰ বাস্তৱ। নিষ্ঠুৰ আৰ্তনাদ নেওচি বাস্তৱৰ সৈতে মুখামুখি হৈ সুৰুঙাৰে আগুৱাই আহি মোৰ কোমল হৃদয়ৰ মাজত জীৱনত কত ৰং লগাই মনৰ দিগন্তত খেলাহি বাৰে বাৰে তুমি আহি। অনাবিল আনন্দৰে জীৱনৰ খেলা য'ত থাকে শৰতৰ অসমীয়া ভাষা জানানে। সেইবাবে শৰৎ তুমি মোৰ জীৱনৰ চিৰযুগমীয়া এটি